মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰাংক অৰ্থাৎ এনি ফ্ৰাংকৰ দিনলিপিৰ পৰা এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ঠিক আছে গতিকে আজিৰ ক্লাছটোত অলপমান ডিপলি এটেনশ্যন দিয়া যদি পাৰা তোমালোকে আনসাৰসমূহ বহুত বহিত তুলি লোৱা ঠিক আছে প্ৰথমতে চোৱা কি দিয়া আছে এক্টিভিটিজ অৰ্থাৎ কি ক্ৰিয়াকলাপ তাৰ পিছত Question number 1 কি দিয়া আছে let's see how much you have understood অৰ্থাৎ তুমি কিমান বুজিলা চাও হা তোমালোকে যে এই চেপ্টাৰটো পঢ়িছা চেপ্টাৰটো পঢ়ি তোমালোকে কিমান বুজি পাইছে তাৰে ওপৰত তোমালোকক কেইটামান কোশ্চেন দিছে এই কোশ্চেন সমূহৰ আনসাৰ কৰিব লাগে ঠিক আছে এই নম্বৰত কি দিয়া আছে where was Anne Frank from অৰ্থাৎ Anne Frank কৰ আনসাৰটো এনেকৈ লিখিবা Anne Frank was from the Netherlands Anne Frank হৈছে কি নেদাৰলেণ্ডৰ অৰ্থাৎ বা Anne Frankৰ ঘৰ ক'ত নেদাৰলেণ্ডত ঠিক আছে তাৰপিছত কোশ্চেন নম্বৰ বি টো চোৱা কি দিয়া আছে হাউ হেজ দ্য ভয়েস অফ এনি ফ্ৰাংক ৰিচড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনাৰেশ্যনছ অৰ্থাৎ এনি ফ্ৰাংকৰ মাত কেনেকৈ উপাৰ মহাদেশ আৰু বংশ পৰম্পৰাত অতিক্ৰম কৰি গ'ল ঠিক আছে এনসাৰটো তোমালোকে এনেকৈ লিখিবা যে এনি ফ্ৰাংকছ ভয়েস হেজ ৰিচড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনাৰেশ্যনছ উইথ দ্য হেল্প অফ হাৰ ডায়েৰী অৰ্থাৎ এনি ফ্ৰাংকৰ মাত কি মহাদেশ আৰু বংশ পৰম্পৰাত সকলক অতিক্ৰম কৰি গল কি তাইৰ এই দিনলিপিৰ জৰিয়তে তেও যদি এই দিনলিপিখন নিলিখি লয় আজি কিন্তু এনি ফ্ৰাংক বা এনি ফ্ৰাংকৰ বংশ কোনেও চিনি নাপালে হয়নে নহয় তো কোশ্চেন নম্বৰ সি টো চোৱা কি দিয়া আছে হোৱাট ডিড এনি ফ্ৰাংক সি লেয়িং অন দ্য টেবল এমং হাৰ আদাৰ বাৰ্থডে প্ৰেজেণ্টছ অৰ্থাৎ এনি ফ্ৰাংকে তাইৰ জন্মদিনৰ উপহাৰৰ মাজত টেবুলত কি দেখা পাইছিল তেওঁৰ যে বাৰ্থডে পাৰ্টি পালন কৰিছে গিফট পাইছে বহুতো গিফট পাইছে সেই গিফটসমূহৰ মাজত কি এটা বস্তু দেখা পাইছিল সেই বস্তুটো কি আছিল আনসাৰটো এনেকৈ লিখিবা এনি ফ্ৰাংক স হাৰ ডায়েৰী লেয়িং অন দ্য টেবল এমং হাৰ আদাৰ বাৰ্থডে প্ৰেজেণ্ট যে এনি ফ্ৰাংকে টেবুলৰ ওপৰত অন্যান্য জন্মদিনৰ উপহাৰৰ মাজত এখন দিনলিপি বা এখন ডায়েৰী দেখা পাইছিল এতিয়া কোশ্চেন নম্বৰ ডি টো চোৱা কি দিয়া আছে হোৱাই ডিড এনি ফ্ৰাংক ৰিমেইন ইন হাৰ বেড লেয়িং টিল এ কোৱাৰ্টাৰ টু 7 অন হাৰ বাৰ্থডে অৰ্থাৎ এনি ফ্ৰাংকে তাইৰ জন্মদিনৰ দিনা এনি ফ্ৰাংকক কিয় 7:15 আগলৈ বিচনাত শুই আছিল ঠিক আছে ৰাতিপুৱা 7:15 অৰ্থাৎ 6:45 লৈকে কিয় শুই আছিল ঠিক আছে তোমালোকে এনেকৈ লিখা এনসাৰটো এনেকৈ লিখিবা এনি ফ্ৰাংক ৰিমাইণ্ড ইন হাৰ বেড লেয়িং টিল এ কোৱাৰ্টাৰ টু 7 অন হাৰ বাৰ্থডে বিকজ হি ৱাজ নট এলাউড টু গেট আপ আৰ্লিয়াৰ অৰ্থাৎ জন্মদিনৰ দিনা এনি ফ্ৰাংকে 7:15 আগলৈ বিচনাত শুই আছিল তাৰ কাৰণ কি যে তাইক তাতকৈ আগত কি উঠিব দিয়া হোৱা নাছিল মানে তেওঁলোকে হয়তো সাৰপ্ৰাইজ দিবৰ কাৰণে তেওঁক বিচনাৰ পৰা উঠিব দিয়া নাছিল তাৰপিছত তোমালোকে ই নম্বৰটো চোৱা কি দিয়া আছে হু ডাজ ইউ ইন দ্য লেসন ৰেফাৰ টু অৰ্থাৎ পাঠটোত ইউৱে কাক বুজাইছে এনেকৈ লিখিবা যে কোশ্চেন নম্বৰ ই নম্বৰটো ঠিক আছে এনসারটো এনেকৈ লিখবা ইন দ্য লেসন ইউ ৰেফাৰ টু এনিজ ডায়েৰী অৰ্থাৎ কি পাঠটোত ইউৱে এনিৰ দিনলিপিখনক বুজাইছে এতিয়া কোশ্চেন নম্বৰ এফটো চোৱা কি আছে হোৱাট ইজ কেমেৰা অবস্কিউৰা অৰ্থাৎ কেমেৰা অবস্কিউৰা কি এনসাৰটো এনেকৈ লিখিবা কেমেৰা অবস্কিউৰা ইজ এ পাৰ্টি গেম কেমেৰা অবস্কিউৰা হৈছে এটা দলীয় খেল এতিয়া কোশ্চেন নম্বৰ জি টো চোৱা হু ৱেলকাম এনি ইন দ্য ডাইনিং ৰুম অৰ্থাৎ খোৱা কোঠাত কোনে এনিক আদৰণি জনাইছিল আনসাৰটো এনেকৈ লিখিবা মূৰ্তি দ্য কেট ৱেলকাম এনি ইন দ্য ডাইনিং ৰুম খোৱা কোঠাত মূৰ্তি নামৰ মেকুৰীটোৱে এনেক কি ৱেলকাম জনাইছিল বা আদৰণি জনাইছিল এতিয়া 8 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে যে হোৱাই ডাজ এনি ফ্ৰাংক থিংক ডেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী অৰ্থাৎ এনি ফ্ৰাংকে তাইৰ দৰে ছোৱালী এজনীয়ে দিনলিপি ৰখাটো এটা অশোভনীয় ধাৰণা বুলি তেওঁ মানে কিয় ভাবিছিল এনসাৰটো তোমালোকে এনেকৈ লিখিবা এনি ফ্ৰাংক থট ডেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী নট অনলি বিকজ শ্বি হেজ নেভাৰ ডান চ' বিফৰ বাট এনিৱান এলছ উইল নট বি ইণ্টাৰেষ্টেড ইন দি এক্সপিৰিয়েঞ্চ অফ এ 13-year old স্কুল গাৰ্ল অৰ্থাৎ এনিয়ে তাইৰ দৰে ছোৱালী এজনীয়ে দিনলিপি ৰখাটো কি অশোভনীয় বুলি ভাবিছিল প্ৰথম লাইনটো চোৱা কি বুলি ভাবিছিল অশোভনীয় বুলি ভাবিছিল কাৰণ কি বিকজ কাৰণ তেওঁ আগতে কি
ৰখা নাই বাবে কি ৰখা নাই বাবে ডায়েৰী ৰখা নাই বাবে কেৱল নহয় কিন্তু এজনী 13 বছৰীয়া স্কুলীয়া ছোৱালীৰ মনোভাৱ জানিবলৈ কোনেও কি নহ'ব আগ্ৰহী নহ'ব ডায়েৰীত কি লিখে মানুহে মনৰ ভাৱখিনিহে লিখে তেওঁ ভাবিছিল যে মোৰ বয়স মাত্ৰ 13 বছৰ যে মোৰ বয়সটো মাত্ৰ 13 বছৰ কোনে মানে মোক লৈ চিন্তা কৰিব বা মোৰ ডায়েৰীখন কোনে পঢ়িব এনেকা ভাবিছিল আৰু কিন্তু চোৱা লাষ্টত তেখেতৰ ডায়েৰী আজি পৃথিৱী বিখ্যাত হৈ গৈছে হয়নে এতিয়া কোৱেশ্চন নম্বৰ 8 চোৱা কোৱেশ্চন নম্বৰ 8 কি দিয়া আছে যে হাউ ডাজ এনি ফ্ৰাংক describe her feelings in one of her slightly melancholy days অর্থাৎ এনি ফ্ৰাংকে তাৰ বিষণ্ণতাৰ ঠিক আছে মেলাকনলি অৰ্থাৎ বিষণ্ণতাৰ দিনৰ অনুভূতি কেনেকৈ প্ৰকাশ কৰিছে এনসাৰটো এনেকৈ লিখিবা যে in her slightly melancholy days Anne Frank does not intend to show her diary to anyone unless she finds a real friend তেওঁৰ বিষণ্ণতাৰ দিনত এনি ফ্ৰাংকে অনুভৱ কৰে যে কি অনুভৱ কৰিছিল যে তাইৰ দিনলিপি কাকো তেওঁ চাব নিদিব দিনলিপি যে তেওঁ লিখিছে তেওঁৰ মনোভাৱখিনি তেওঁ কাকো চাব নিদিয়ে যেতিয়ালৈকে তাই এগৰাকী কি নাপায় প্ৰকৃত বন্ধু নাপায় এজন প্ৰকৃত ৰিয়েল ফ্ৰেণ্ড নাপায় তেতিয়ালৈকে তেওঁৰ ডায়েৰীখন তেওঁ কি কাকো দেখাব নিবিচাৰিছিল তাৰপিছত কোৱেশ্চন নম্বৰ জেটো চোৱা কি দিয়া আছে হু ইজ কিটি অৰ্থাৎ কিটি কোন এনসাৰ এনেকৈ লিখিবা কিটি ইজ দ্য নেম অফ এনিজ ডায়েৰী কিটি হৈছে এনিৰ দিনলিপিৰ নাম ঠিক আছে কোৱেশ্চন নম্বৰ 2 চোৱা কি দিয়া আছে ৰিড দ্য টেক্সট এণ্ড ৰাইট দ্য ডেটছ ৰিলেটেড টু এনি ফ্ৰাংক লাইফ অৰ্থাৎ পাঠটো পঢ়া আৰু এনি ফ্ৰাংকৰ সৈতে জড়িত তাৰিখবোৰ লিখা তাৰিখবোৰতো মনতে আছে এনেকৈ এনসাৰ দি এনেকৈ লিখিবা ডেট অফ বাৰ্থ অৰ্থাৎ কি জন্মবাৰ আর ডেট ইয়ার অফ ডেথ অর্থাৎ মৃত্যু বছর আর এটা কি আছে ডেট অফ স্টার্টিং হার ডায়েরি অর্থাৎ দিনলিপি লিখার আৰম্ভণিৰ তাৰিখ তো তেওঁৰ ডেট অফ বাৰ্থ কিমান আছিল 12 জুন 1929 চন আৰু ইয়াৰ অফ ডেথ আছিল কি 1945 চন আৰু ডেট অফ স্টাৰ্টিং হার ডায়েরি কিমান আছিল 14 জুন 1942 চন হয়নে নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অল কৰি দিবা আৰু যদি পাৰা তোমালোকৰ বন্ধু বান্ধৱীসমূহক এই ভিডিঅ'টো হোৱাটছআপত শ্বেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ